এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব হেপী মহাশিৱৰাত্ৰি সকলোৰে মনৰ আশাবোৰ পূৰণ কৰক বাবাই আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ এই ভিডিঅ'টোৰ যোগেদি আজি মহাশিৱৰাত্ৰি বুলি আমি আহিছোঁ মৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ আগৰটো ভিডিঅ'ত কৈছোঁ আমাৰ ওচৰৰে হয় মন্দিৰভাগ সেইকাৰণে আমি ইয়ালৈকে আহোঁ আৰু ভিৰ চাওকচোন আজি শিৱৰাত্ৰি বুলি অৱশ্যে আজি আৰু কাইলৈ দুদিন পৰিছে আৰু ইয়াতে দোকানসমূহ থাকে ইয়াৰ পৰা আমি বন্তি চাকি লৈ ল'লোঁ আৰু ইয়াতে মেলা হৈ আছে মহাশিৱৰাত্ৰি উপলক্ষে মেলা হৈছে আৰু এয়া চাওকচোন এই হাতী বাপু জনা থাকেই আগৰটো ভিডিঅ'টো আপোনালোকে দেখিছে ইমান মৰম লাগে আৰু সকলোৱে ইমান মৰম কৰিছে আৰু সকলোকে আশীৰ্বাদো দিছে ইয়া লাইন চাওকচোন একদম ভিতৰলৈকে পুৰা লাইন আৰু দীঘলকৈ আমি যে কিমান পিছত হ'ব লাগিব ঠিক নাই আৰু পুৰা বাহিৰৰ পৰা একদম লাইন ভিতৰলৈকে আৰু ভিতৰততো একদম ওপৰলৈকে আৰু মন্দিৰ ভাগৰ ওপৰলৈকে পুৰা ভিৰ দেখিব পাৰে মই অকণমান দেখুৱাই দিছোঁ ভিডিঅ'ত আৰু বাহিৰতে যিহেতুকে বন্তি জ্বলোৱা ব্যৱস্থা আছে সেইকাৰণে আমি বাহিৰতে বন্তি জ্বলাই ল'লোঁ ভিতৰলৈ যাব পৰা এতিয়া অৱস্থা নাই একেবাৰে লাইন একদম বহুত ভিৰ পুৰা ওপৰলৈকে সেইকাৰণে আমি তলতে ধুনীয়াকৈ চাকি দি ল'লোঁ ইয়াতো দিব পাৰি ইয়াতে দান পাত্ৰও আছে ইয়াতে আমি অৰিহণা ভাগে আৰু বন্তি ধুনীয়াকৈ জ্বলাই ল'লোঁ আৰু এয়া মোৰ ভণ্টি আৰু এই মানুহজন চাওকচোন একদম ধুনীয়াকৈ গান গাই আছে আৰু এনেকুৱা তিনিজনমান মই দেখিছোঁ বাৰু একদম ধুনীয়া সুৰত গান গাই আছে সকলোৱে কিছুমানে বহি পেলাই চাই আছে আৰু এয়া মেলালৈ অকণমান বোলো সোমাই যাওঁ এয়া মেলাৰ অলপমান দৃশ্য আপোনালোকক দেখুৱাই দিছোঁ এয়া মিঠাই মানে চব আৰু বহুত বস্তু আছে বাৰু কিন্তু কিনাহে নহ'লে একো পইচা পাতি ইমানকৈ নিয়াও হোৱা নাছিলে সেইকাৰণে নিকিনিলোঁ আৰু মোৰ যে মেলাত গ'লে এই আচাৰটোহে একদম চকুত পৰে দেই গাইজ খায়ো ভাল লাগে আৰু তাৰপিছতে এয়া চাওকচোন 100 টকা 100-150 এনেকুৱা চোলা ইয়াতে পায় আৰু এয়া আহিবৰ টাইমত অকণমান ৰাস্তাটো ভিডিঅ' কৰিলোঁ আহালৈকে আৰু ভিৰ হৈ গ'ল মানে পুৰা ৰাস্তা একদম ভৰ্তি বন্তি দিম বুলি একো খোৱা হোৱা নাছিলে সেইকাৰণে পৰঠা খালোঁ আৰু তাৰপিছত আমি দোকান এখনলৈ আহিলোঁ আৰু এয়া চাওকচোন বাবাৰ প্ৰসাদ আৰু এয়া অকণমান দেখুৱাইহে দিছোঁ আমি খোৱা নাই বাৰু আৰু তাৰপিছত আমি এয়া উভতি আহিলোঁ তাৰপিছত ঘৰলৈ আহি এটা মোৰ কেকৰ অৰ্ডাৰ আছিলে কেকটো কমপ্লিট কৰি ল'লোঁ আৰু এয়া যে কেক দেখিছে মই এয়া বনাইছোঁ যে এয়া ইউটিউবতে মই চাই পেলাই শিকিছিলোঁ বেলেগত শিকা হোৱা নাই কেনেকুৱা হৈছে কেকটো কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই